ভাল হ'ব নেকি জৰিংগল, কাৰণ এই হাবিখনতে ডাইনী বুঢ়ীজনী থাকে। তাই যদি কেনেবাকৈ আমাক দেখা পায় তেন্তে আৰু ৰক্ষা নাই। থোৱা মই থাকোঁতে তোমাক কোনো একো কৰিব নোৱাৰে। তাইহে নালাগে আৰু অন্য কোনো তোমাৰ মোৰ নো মেডালো লোৱাব নোৱাৰে। এওঁ এনে বীৰপুৰুষটো কি অদ্ভুত কিমাকাৰ ডাইনীজনী, দেখি নপলালে ৰক্ষা আৰু তুমি জানানে সেই বুঢ়ী ডাইনীজনী এজনী পৰী হয়, আৰু তাই যাদুবিদ্যাত ইমানেই পাৰ্গত যে যিকোনো ৰূপ ধাৰণ কৰিব পাৰে। কেতিয়াবা যদি তাই ফেঁচা হৈ উৰি ফুৰে, আকৌ কেতিয়াবা কোলা মেকুৰী হৈ ঘূৰি ফুৰে, আৰু ৰাতি হ'লে ডাইনীৰ ৰূপ লয়। সেই ডাইনী বুঢ়ীজনী এটা অদ্ভুত চখ আছে। তাই সৰু সৰু ছোৱালীবোৰক ধৰি আৰু যাদুৰ বলত এজনী নাইটিংগেল চৰাই কৰি লোহাৰৰ সজাত ভৰাই থয়, আৰু কোৱা শুনিছোঁ তাই দুৰ্গত হেনো কমেও 7,000জনী ছোৱালী বন্দী কৰি থৈছে। অঁ, কথাটো ময়ো শুনিছোঁ। বাৰু এতিয়া আমি গৈ থাকোঁ ব'লা, অন্য এফালে ফুৰি আহোঁগৈ। যাওঁ ব'লা। আমি বহুত দূৰ পালোহি। আহি জংঘলৰ মাছ পালোহি জৰিন্দা। হাবিখন ইমান ধুনীয়া লাগিছে, যেন এখন স্বৰ্গহে। ইয়াতকৈ যেন ধুনীয়া আৰু একোৱেই নাই। কিন্তু জৰিন্দা, মোৰ মনটো একেবাৰে ভাল লগা নাই। কিবা উদাস লাগিছে, যেন কিবা নহ'বলগীয়াহে হ'বলৈ গৈ আছে। আমি ঘৰলৈ উভতি যাওঁগৈ ব'লা জৰিন্দা। কিন্তু জৰিন্দা, আমিচোন ঘৰলৈ উভতি যোৱা বাট হেৰুৱাই পেলাইছোঁ। ব'লাচোন অন্যফালে চাওঁগৈ। জৰিংগল, আমি বহুত দূৰ আহিলোঁ, আৰু আকাশখন এখন হঠাৎ গোমা হৈ পৰিলে। এই দুৰ্গটো কাৰ? এইটো নিশ্চয় সেই ডাইনী বুঢ়ীজনীয়ে ঘৰ হ'ব। ব'লাচোন আমি আৰু অকণমান যাওঁ, চাওঁ সেইটোনো কাৰ ঘৰ হয়। অঁ ব'লা জৰিংগল, মোৰ কিন্তু বহুত ভয় লাগিছে। হঠাৎ কি হ'ল? জৰিন্দা দেখোন ওচৰতে আছিলে। ক'লৈ গুচি গ'ল জৰিন্দা? কিন্তু কি আচৰিত, হঠাৎ জৰিন্দা এজনী নাইটিংগেল চৰাই হৈ গ'ল। হা? ঐ ল'ৰা, তোৰ জৰিন্দা এতিয়া মোৰ সজাত বন্দী। তাই এতিয়া এজনী নাইটিংগেল চৰাই। খুব ধুনীয়া এজনী মৰম লগা নাইটিংগেল চৰাই। ঐ ডাইনী বুঢ়ী, তই মোৰ জৰিন্দাক লৈ যাব নোৱাৰ। কিন্তু তাই দেখোন মোৰ জৰিন্দাক লৈ যাব ধৰিছে। ঐ ডাইনী বুঢ়ী। জৰিন্দা, তুমি চিন্তা নকৰিবা, মই তোমাক বচাম। এই ডাইনী বুঢ়ীজনীৰ পৰা তোমাক লৈ আনিম জৰিন্দা, তুমি চিন্তা নকৰিবা। এই ডাইনীজনীয়ে মোৰ জৰিন্দাক লৈ গ'ল। জৰিন্দা, মই সোনকালে কিবা এটা কৰিম জৰিন্দা, তুমি চিন্তা নকৰিবা। নাইটিংগেল এতিয়া মোৰ লগত থাকিব। চাওঁ তুমি কেনেকৈ লৈছা তাক। চাৰিওফালে মই যাদুৰে বেৰি থৈছো, তুমি তাৰ পৰা কেতিয়াও নিব নোৱাৰা। কিন্তু মই জৰিন্দা নোহোৱাকৈ এটা দিনো থাকিব নোৱাৰোঁ। মই আপোনাক ভিক্ষা কৰিছোঁ, মোৰ জৰিন্দা ঘূৰাই দিয়ক। হঠাৎ কি হৈ গ'ল এয়া? জৰিন্দা নোহোৱাকৈ মই কেনেকৈ ঘৰলৈ উভতি যাম? জৰিন্দা নোহোৱাকৈ মই কেতিয়াও ঘৰলৈ ঘূৰি নাযাওঁ। তাতোতকৈ মই এই ভেড়াবোৰকে ৰখি থাকোঁ। মোৰ দেখোন খুব ভাগৰ লাগিছে, অকণমান শুইয়ে দিওঁ ইয়াতে। সপোন দেখিলোঁ মই। সপোনত দেখা ৰঙা ফুলপাহেৰে নিশ্চয় মই জৰিন্দাক মুকলি কৰি আনিব পাৰিম ডাইনী বুঢ়ী কবলৰ পৰা। যাওঁ মই ৰঙা ফুলপাহৰ সন্ধান কৰোঁগৈ। গোটেই হাবিখন বিচৰাৰ পিছতো সেই ৰঙা ফুলপাহ বিচাৰি পোৱাই নাই দেখোন। কিন্তু মোৰ বিশ্বাস, মই এদিন সেই ফুলপাহ বিচাৰি পাম আৰু জৰিন্দাক সেই বুঢ়ী ডাইনীজনীৰ কবলৰ পৰা মুকলি কৰি আনিম। ৱাহ, সেই পাহ দেখোন মই দেখি থকা ৰঙা ফুলপাহ। মই জৰিন্দাক মুকলি কৰি আনিবলৈ এই ফুলপাহ লৈ ডাইনী বুঢ়ী দুৰ্গটোলৈ যাওঁগৈ, আৰু তেতিয়াই মই জৰিন্দাক মুকলি কৰি আনিব পাৰিম। এই দুৰ্গটোৰ দুৱাৰ বন্ধ হৈ আছে। মই এই ৰঙা ফুলপাহ দুৰ্গটোৰ দুৱাৰত লগাই দিলেই দুৱাৰ মুকলি হ'ব, আৰু মই জৰিন্দাক মুকলি কৰি আনিব পাৰিম। ডাইনী বুঢ়ী ভিতৰতে আছে। মই মনে মনে গৈ হাতত থকা ফুলপাহ সজাবোৰত লগাই দিওঁ, আৰু তেতিয়া নাইটিংগেল চৰাইবোৰ মানুহ হৈ পৰিব। ঐ ল'ৰা, তোৰ ইমান সাহস, তই মোৰ দুৰ্গৰ ভিতৰত প্ৰৱেশ কৰ। ইয়াৰ হাতত দেখোন ৰঙা ফুল আছে, তাৰ মানে মোৰ যাদুবিদ্যা ছবি নাইকিয়া কৰিব বিচাৰিছে। যাওঁ, মই পলোৱাহে কথা, ইয়াৰ পৰা যোৱাহে কথা। এই বুঢ়ী ডাইনী ক'ত পলাইছ তই? ৰহ, মই এই বুঢ়ী ডাইনীজনীক ধৰিব লাগিব, নহ'লে তাই মোৰ জৰিন্দাক লৈ গুচি যাব, আৰু জৰিন্দাৰ গাত মই এই ৰঙা ফুলপাহ লগাই দিওঁ, তেতিয়াই তাই আগৰ জৰিন্দা হৈ উঠিব। নাজান বুঢ়ী ডাইনী, মোৰ জৰিন্দাক তই বন্দী কৰ। ইয়াহু, বুঢ়ী ডাইনী মৰিল আৰু মোৰ জৰিন্দাই মুক্তি পালে। ব'লা জৰিন্দা, আমি ঘৰলৈ যাওঁ। ব'লা জৰিংগল।